Hello guys, Adoni জনাইছো আসামিজ টেকলৈ আপোনালোকে নিশ্চয় গম পাইছে ফেসবুকত রুম নামেৰে এটি নতুন ফিচাৰ চাইছে বৰ্তমান মহামাৰী কৰোনা ভাইৰাছৰ বাবে সকলোৱে যেহেতু ঘৰতে আছে হে ফেসবুকে এই ফিচাৰটো উলিয়াই দিছে এই ফিচাৰটো অহাৰ ফলত আপোনালোকে ফেসবুকৰ জৰিয়তে একে সময়তে বহু ফ্ৰেণ্ডৰ লগত ভিডিও কল কৰিব পাৰিব বিশেষকৈ এই ফিচাৰটো অহাৰ ফলত অনলাইন ক্লাছ কৰিবলৈ আৰু মিটিং কৰিবলৈ বহু সুবিধা হ'ব সো যদি আপোনালোকে এতিয়াও এই রুম ফিচাৰটো পোৱা নাই তেনেহলে এতিয়াই প্লে ষ্টৰত যাও আৰু প্লে ষ্টৰত গৈ ফেসবুক এপটো আপডেট কৰি লও আপডেট হোৱাৰ পিছত আপোনাৰ ফেসবুক একাউণ্টটো এবাৰ লগ আউট কৰি পুনৰ লগইন কৰি চাও তথাপিও যদি আপোনাৰ ফেসবুক একাউণ্টত এই ফিচাৰটো অহা নাই তেনেহলে এই ভিডিওটো সম্পূৰ্ণ চাও এই ভিডিওটোত মই আপোনালোকক এটি ম্যাজিক ট্ৰিক শিকাম যিটো ট্ৰিক্স এপ্লাই কৰাৰ 24 ঘণ্টাৰ ভিতৰত এই ফিচাৰটো পাই যাব সো এতিয়া আহক এই ভিডিওটিৰ হৈতে আগবাঢ়ো যদি আপোনালোকে প্লে ষ্টৰত ফেসবুক এপটো আপডেট কৰাৰ পিছতো এই ফিচাৰটো লাভ কৰা নাই তেনেহলে আপোনালোকে ফেসবুক এপটো ওপেন কৰি লওক ওপেন কৰি লোৱাৰ পিছত ওপৰৰ ৰাইট সাইডে তিনিডাল চিন আছে ইয়াত ক্লিক কৰি দিয়ক মই ইয়াত ক্লিক কৰি দিছো ইয়াত ক্লিক কৰাৰ পিছত তলৰ ফালে যাব আৰু তলৰ ফালে গলে সি মোৰ বুলি এটা অপচন পাব ইয়াত ক্লিক কৰিব লাগিব সো সি মোৰত ক্লিক কৰি দিছো সি মোৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে চেক কৰি চাব ইয়াত রুম ফিচাৰটো আছে নে নাই আৰু যদি ইয়াত রুম ফিচাৰটো নাই তেনেহলে তলৰ ফালে হেল্প এণ্ড সাপোৰ্ট বুলি এটা অপচন পাব ইয়াত ক্লিক কৰি দিব হেল্প এণ্ড সাপোৰ্টত ক্লিক কৰাৰ পিছত ৰিপৰ্ট এ প্ৰবলেম বুলি এটা অপচন আহিছে সো এই অপচনটোত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত তলত কন্টিনিউ টু ৰিপৰ্ট এ প্ৰবলেম বুলি এটা অপচন আছে ইয়াত পুনৰ ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত তলৰ ফালে যাব আৰু তলৰ ফালে গলে প্ৰফাইল বুলি এটা অপচন পাব সো প্ৰফাইলত ক্লিক কৰিব লাগিব প্ৰফাইলত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে লিখিব লাগিব হেল্ল' স্যাৰ দি নিউ রুম ফিচাৰ্স ইজ নট আপডেটেড ইন মাই একাউণ্ট প্লিজ আপডেট ইট থ্যাঙ্কস ফেসবুক টিম এনেকৈ আপোনালোকে লিখিব লাগিব আৰু এইখিনি মোৰ এই ভিডিওটোৰ ডেসক্ৰিপচনতো লিখি দিছো ডেসক্ৰিপচনত চাই আপুনি এইখিনি লিখি ল'ব সো এতিয়া মই ওপৰৰ ৰাইট সাইডে সেন্ড বুলি আছে ইয়াত মই ক্লিক কৰিম সো মই সেন্ডত ক্লিক কৰিছো এতিয়াৰ পৰা 24 ঘণ্টাৰ ভিতৰত এই ফিচাৰটো আপোনাৰ একাউণ্টত আহি যাব সাধাৰণতে এই ফিচাৰটো 1 পৰা 2 ঘণ্টাৰ ভিতৰতে আহি যায় তথাপিও আপোনালোকে 24 ঘণ্টালৈ অপেক্ষা কৰিব আৰু এই ফিচাৰটো অহাৰ পিছত আপোনাৰ একাউণ্টটো এবাৰ লগ আউট কৰি ল'ব আৰু লগ আউট কৰি লোৱাৰ পিছত পুনৰ লগইন কৰিব লগইন কৰি এই ফিচাৰটো ব্যৱহাৰ কৰিব পাৰিব সো আজিৰ এই ভিডিওটোত ইমানে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ বহুত ইন্টাৰেষ্টিং ভিডিও পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ বাই